বেয়া পায়ও যদি বিপিএফক ভোট দিয়ে বিপিএফ দল নির্বাচনত জিকিব পৰা অৱস্থাত নাই। আগন্তুক এমপি ইলেকশ্যনত বিপিএফ দল কোনো কাৰণত জিকিব নোৱাৰে, যি ভোট দিব নষ্ট হ'ব। কিন্তু আমাক যদি অলপমানে ভোট দিয়ে আমাৰ তিনিটা দলৰ সমৰ্থন আমি জয়ী হৈ যাম। আমাক কোনে ৰোধ কৰিব নোৱাৰে, আমাক কোনে ৰোধ কৰিব নোৱাৰে। তাৰ কাৰণে আপোনালোকে প্ৰস্তুত হ'ব লাগিব। কাৰণে প্ৰস্তুত হওক। এতিয়া যিটো নিৰ্বাচনৰ বতৰ আহি আছে, আমাৰ মাজত সৰু সুৰা কথা লৈ পেলাই উৰিয়া উৰি হোৱা, পোৱা নোপোৱাৰ কথাটো কোৱা, এইবিলাক লৈ পেলাই আমাৰ মাজত ভাল পোৱা বেয়া পোৱা এইবিলাক এতিয়া চলি সকলোৰে মনোপুত্ৰ বা সন্তুষ্টজনকভাৱে কাম কৰি যোৱাটো আমাৰ দায়িত্ব। আৰু এই দায়িত্ব আমি পালন কৰি যাম, জনগণৰ ৰাজ্যৰ কাৰণে আমি পালন কৰি যাম। এইকাৰণে আপোনালোক সকলোলৈ মোৰ এটা আহ্বান থাকিব যে কোনো খেলি মেলি চিন্তা কৰিব নালাগে। আৰু আমাৰ ভুলৰ কাৰণে কোনোবা আমি নিবিচাৰা শক্তিবিলাকে জয়ী হ'ব নালাগে। দুই এটা ভোট এফালে এফালে হ'লেও বিপিএফ দল 3 বা 4 নম্বৰত থাকি যাব পাৰে। তেওঁলোকে ইলেকশ্যন জয়ী হ'ব নোৱাৰে। কিন্তু আমিতো জয়ী হ'মেই। আমি তিনিটা দল লগ লাগি পেলাই ইলেকশ্যন খেলিম। তো জয়ী হ'মেই যেতিয়া 5 লাখ ভোটত জয়ী হ'ম, তাতে আপুনি আপোনাৰ ভোটটো দি পেলাই 6 লাখ বনাই দিয়ক, ইয়াত ক্ষতি নাই। আমাৰ এটা পৰিৱেশ ভাল হ'ব, উন্নয়নৰ কাম কৰিবলৈ ভাল হ'ব। এইকাৰণে আপোনালোক চবকে মোৰ তৰফৰ পৰা আকৌ এবাৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাই আজি চিৰাং জিলা কমিটি বিপিএলক মই আকৌ ধন্যবাদ দিছোঁ আৰু কংগ্ৰেচুলেশ্যন দিছোঁ যে ইমান ভাল এটা আয়োজন, ইয়াৰ হাজাৰ হাজাৰ মানুহৰ সমাগম কৰিবলৈ সক্ষম হৈছে। অনাগত সময়ত আমাৰ চিৰাং জিলাৰ পৰা এই আগন্তুক এমপি ইলেকশ্যনৰ সময়ত বিপুল ভোট আমি পাই যাবলৈ সক্ষম হ'ম। এইখিনি আশা ৰাখি পেলাই মোৰ বক্তব্য ইয়াতে মই সামৰিছোঁ। Promote Bodoland, live, long live, long live. Promote Bodoland, live, long live, long live. Promote Bodo, welcome, welcome, welcome. Bodo, welcome, welcome, welcome. BPL Jindabad, Jindabad, Jindabad. BPL Jindabad, Jindabad, Jindabad. BPL long live, long live, long live. Long live, long live, long live. Promote Bodo Jindabad, Jindabad, Jindabad. Promote Bodo Jindabad, Jindabad, Jindabad. Promote Bodo long live, long live. Long live, Promote Bodo, long live, long live, long live. Promote Bodo, welcome, welcome, welcome. Promote Bodo, welcome, welcome, welcome. Promote Bodo, welcome, welcome, welcome. EPPL long live, long live, long live. EPPL long live, long live, long live. Jindabad, Jindabad, Jindabad. EPPL Jindabad, Jindabad, Jindabad. UG Promote long live, long live, long live. UG Promote long live, long live, long live. Gopinda Basudari long live, long live, long live. Gopinda Basudari long live, long live. Long live, long live. Ranjit Basudari long live, long live. Janta Basudari long live, long live, long live. Janta Basudari long live, long live, long live. EPPL Jindabad, Jindabad. PPL Jindabad, Jindabad, Jindabad. Jindabad, Jindabad. मानगोनां जोंनि बिपि दलनि आफादगिरि थामहिनबा जोंनि बिटिआर सरकारनि चिफ बिथां प्रमद बर'खौ जों बरायनानै लाबाय आरो लोगो लोगो बिथांनि मुङाव नोंथांमोनखौ बयखौबो गोब्राबै खनसे आखाइ खबनानै बरायनो थाखाय खावलायनाय जाबाय। लगे लगे बिथांखौ गांसे आर'नाइजों बरायनो थाखाय खावलायहरनाय जाबाय। लोगोसे दंफैबावो जोंहा जोंनि इउपिपि दोलोनि मानगोनां गाहाय नेहाथारि बिथां राजु नार्जारि बिथांखौबो सिनायथिजों लोगोसे गांसे आर'नाइजों बरायनो थाखाय खावलायहरनाय जाबाय। बिथांनि मुङावबो गोब्राबै आखाइ खबनानै होनो थाखाय बयखौबो खावलायबाय। साबायखर थाबाय। दासो एसे आवगायाव जोंहा
बिबुंथि लाखिनाय मानगोनां आसामनि केबिनेट मन्त्रि तथा आमार इउपिपि दলৰ प्रतिष्ठापक सभापति श्रीजुत आमार उर्खावगरा ब्रह्म डाঙৰীয়ালৈ তেখেত ধন্যবাদ থাকিল। তেখেতৰ ভাষণত ভালকে মানে আপোনালোকক বহুত ধৰণৰ সুখবৰ দিয়াৰ কাৰণে তেখেতৰ ওচৰত আমি ধন্যবাদ যাচিছোঁ। লগে লগে আমাৰ আৰু এজন অতিথি ইয়াত উপস্থিত হৈছে আমাৰ বিটিআৰৰ MCLA তেখেত চাইখং বসুমতাৰী, তেখেতকো নিজৰ পৰিচয় দাঙি ধৰিবলৈ অনুৰোধ কৰা হ'ল আৰু তেখেতক এটা অনুৰোধেৰে সম্বৰ্ধনা। আমাৰ মাজত আছে MCLA 13 চিৰাং সমষ্টিৰ চাইখং তেখেতক দিলে। ইনা বাইদেউ ডাঙৰীয়া আছে, এজন সেক্ৰেটাৰী আমাৰ ইউপিপি দলৰ, এখন আৰণায়েৰে আদৰিবলৈ মই অনুৰোধ জনালোঁ। আৰু আমাৰ মাজত উপস্থিত আছে কেন্দ্ৰীয় RMCৰ প্ৰেচিডেণ্ট আব্দুল আৱাল মণ্ডল ডাঙৰীয়া, তেখেতক এখন আৰণায়েৰে আদৰিবলৈ অনুৰোধ জনালোঁ। আৰু আছে আমাৰ মাজত আছে কেন্দ্ৰীয় UPPLৰ মাইনৰিটি চেলৰ, আৰু আছে আমাৰ মাজত চেণ্ট্ৰেল UPPLৰ উইমেন চেলৰ এজন সেক্ৰেটাৰী ফ্লৰেন্স বৰগিয়াৰী বাইদেউ ডাঙৰীয়াৰে নিজৰ পৰিচয় দিবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ বিজনী জিলা UPPLৰ সাধাৰণ সম্পাদক এডমিনিষ্ট্ৰেশ্যন সম্প্ৰসাদ শৰ্মা ডাঙৰীয়া, তেখেতক নিজৰ পৰিচয় দিবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ মাজত সম্প্ৰসাদ ডাঙৰীয়া, আৰু আমাৰ মাজত বহুত উপস্থিত অতিথিসকল আছিল যদিও আমি সময়ৰ নাটনি সভা বিচাৰিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী চলাই লৈ যাবলৈ মই আমাৰ সভাপতি ডাঙৰীয়াক আগবঢ়াই দিছোঁ। ডান্সৰ প্ৰগ্ৰাম আছিলে, কিন্তু সময় আৰু সুযোগটো আমি পিছত ল'ম। এতিয়া ছাৰে মানে বিশেষ নিজৰ কামৰ কাৰণে, অফিচিয়েল কামৰ কাৰণে যাব লগা হৈছে, গতিকে তেখেতক এই মুহূৰ্তত ছাৰক মানে নিজৰ ভাষণ প্ৰদান কৰিবৰ কাৰণে আমাৰ ইউপিপি দলৰ সভাপতি প্ৰমোদ বড়ো ছাৰক অনুৰোধ কৰা হ'ল। আমি অলপ সবে স্লোগান দিম, হা স্লোগান হবেন, আগে না পারিবনে? UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, UG ব্রহ্ম জিন্দাবাদ, UG ব্রহ্ম জিন্দাবাদ। याव बाहागो लानो हानाय UPPL नि बारग' आफादगिरि आरो आथिखालाव आसामनि मन्त्रि UG ब्रह्म बिथां, बे हाबाफारियाव बाहागो लानो हानाय जोंनि सरकारनि डिपुटि चिफ समष्टिनि MLA गोविन्द बसुमतारी बिथां, बे हाबाफारियाव बाहागो लानो हानाय